সৰুসজাই ষ্টেডিয়ামত হৰ ঘৰ তিৰংগা আঁচনিৰ বিশেষ অনুষ্ঠান। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লগতে উপস্থিত থাকে পৰিমল শুক্লবৈদ্য, বিজেপিৰ সভাপতি ভৱেশ কলিতা আদিকে ধৰি বিজেপিৰ বহু নেতাকৰ্মী। হৰ ঘৰ তিৰংগা আঁচনিৰ এই বিশেষ অনুষ্ঠান ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বতে এই ঘৰ ঘৰ তিৰংগা আঁচনি ৰূপায়ণ কৰা হয় আৰু ইয়াক সফল কৰাৰ চেষ্টা চলাই থকা হৈছে বুলি মন্তব্য কৰিলে সৰ্বানন্দ সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, সুযোগ্য নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ বুকুত এটা সুকীয়া পৰিচয় বুটলিবলৈ সক্ষম হৈছে আৰু বিশ্বৰ মানৱ সমাজেও ভাৰতবৰ্ষৰ প্ৰতি অধিক আগ্ৰহী হৈছে আৰু ভাৰতবৰ্ষৰ যিটো সবলতা, যিটো শক্তি আজি সকলো উপলব্ধি কৰিছে আৰু এইটো সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। আৰু তেখেতে আজি সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক এই ৭৫ বছৰ উপলক্ষে সকলো স্থানতে হৰ ঘৰ তিৰংগা এই অভিযান চলাবৰ বাবে সকলোৱে সমূহীয়াভাৱে এই কাৰ্যসূচী সফল কৰাৰ বাবে তেখেতে আহ্বান জনাইছে। কাৰণ এই মুহূৰ্তত আমি সেইসকল মহান বীৰ বীৰাংগনাক স্মৰণ কৰিব লাগিব, যিসকল বীৰ বীৰাংগনাৰ মহান ত্যাগে আজি ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰি সেইসকল বীৰ শ্বহীদলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।